নমস্কাৰ, মই বন্দনা। আজি মই আপোনালোকৰ ওচৰত শ্ৰদ্ধাৰ হেম বৰুৱা দেৱৰ এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। এই কবিতাৰ শিৰোনাম মমতাৰ চিঠি। মৰমৰ, এয়া মম এডাল জ্বলাই লৈছোঁ। আজি বহু দিনৰ মূৰত তোমালৈ চিঠি এখন লিখোঁ বুলি। বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি। চাওঁ, খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল। সেইদিনা আছিল কাতিৰ কুঁৱলী সনা এটি কোমল পুৱা। পদূলিত তলসৰা শেৱালি উপচি পৰিছিল। আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখনি হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। তুমি বাৰু মোৰ কঁকালৰ ৰঙা ৰিহাখনলৈ কিয় তেনেদৰে একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ, আৰু মই যেন এপাহ তলসৰা শেৱালি। মোৰ মন সাগৰত সেইদিনা মই এৰি অহা আৰু আহি পোৱা অলেখ ঢৌৰ কঁপনি উঠিছিল। তোমাৰ জানো সেইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই, তই নতুন ঘৰখনত ভালদৰে হাঁহি মাতি থাকিবি। সেইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়াও পাৰ হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰটো হৈছেহি। তাৰ ওপৰ পাৰিত ডালিম গুটি যেন দাঁত অকণিও গজিছে। সি যে মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ ইমান যে খং উঠে। তুমি নাই নহয়, সেইকাৰণেই চাগে। সি বাৰু মোৰ বগা সাজযোৰলৈ কিয় এনেদৰে একেথৰে তথা লাগি চাই থাকে? তাৰ জন্মৰে পৰাই এইযোৰ কাপোৰ তাৰ চিনাকি। সেইকাৰণেই নহয়। তোমাৰ বাবুল এতিয়া বৰটো হৈছেহি বুজিছা। আৰু অকণ ডাঙৰ হ'লে তাক স্কুলত নাম লগাই দিম। সি যে স্কুলত থকা সময়খিনি মোৰ বুকুখনি তেনেই উদং হৈ থাকিব ভাই। আৰু কি লিখিম? বিশেষ একো নাই। মোৰেই শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মই ফুটিয়েদি ভটিয়াই গৈ বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম ল'বা, ইতেই তোমাৰ মমতা। ধন্যবাদ।